हाय फ्रेंड्स, वेलकाम टू माय चैनल गाँৱলীয়া ছোৱালী সোণমণি। আৰু সকলো অসমবাসীৰ ৰাইজলৈ মোৰ শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা থাকিল আৰু সুস্বাস্থ্য কামনা কৰিলোঁ। আৰু এতিয়া মই আমাৰ মৰিগাঁও পূজাৰ মণ্ডপখিনি আপোনালোকক দেখাব ওলাইছোঁ। আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। আমাৰ মৰিগাঁও পূজা কেনেকুৱা আপোনালোকক দেখাম। हाय फ्रेंड्स, चावचोन एबार इमान दुकान हुआ नाई। हाय फ्रेंड्स, एटुए होइसे बासाना घाटर पूजा मंडप। आपनालोকক देखाই दिसु, चावकचोन इमान धुनिया। एबार माने मरिगाँव दुकान पोहारबिलाक अकमान कम देखिसु। चावकचोन पूजा मंडपটো बहुत धुनिया लागिसे आरु माने गान बाजी आछे, हेकाने मैं भॉइस ओभार दिब लगा होइसे। बहुत धुनिया लागिसे एटु मंडप। मैं এটা এটাকৈ দেখুৱাই আছো, চাই থাকক। हाय फ्रेंड्स, पूजा चाब आहि आसिलु आरु आमार गणेश बाबाक लग पाइछु। देखाइ दि आछु आपनालोকক। পুরি লবা উল্টা হয়েছে নাকি? উল্টা হয়েছে নাকি? তুমি খুলি লবা।
ফ্ৰেণ্ডছ পইচা দিলোঁ আৰু ভয় লাগে মোৰ, সেইকাৰণে ওচৰত যাবৰ কাৰণে আপোনালোকক দেখাই দিলোঁ দূৰৰ পৰা। মৰিগাঁও পূজা ইয়াত আজি ইমান ভাল নহয়। মৰিগাঁও পূজা দোকানবিলাক বহুত সেমেকা, আগৰ নিচিনা নহয়। হাই ফ্ৰেণ্ডছ, মই পইচা দিলোঁ আৰু ল'ৰাটোৱে ক'লে যে ময়ো কিবা এটা দিম, সেইকাৰণে আপেল এটা দিব দিলোঁ। সি আপেল এটা দিছে, চাওকচোন কিমান ধুনীয়াকৈ লৈছে। আৰু মই ভয় কৰিছিলোঁ, সেইকাৰণে মই ভিডিঅ'ই নকৰিলোঁ, কিন্তু সি ভয় কৰা নাই, ধুনীয়াকৈ আপেলটো দি দিছে। আৰু সকলোৱে দি আছে কিবা কিবি, তাকে অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। এইজনী বাইদেউ দেখিছেনে, এই মানুহজনীয়ে আপেল এটা দিছে। মই এইজনী মানুহে পইচা দিছে, আপোনালোকক দেখাবৰ কাৰণে ভিডিঅ'টো অকণমান কৰি ৰাখিলোঁ। হাই ফ্ৰেণ্ডছ, এইটো এটা পূজা মণ্ডপ পাইছোঁ আমাৰ জিলা পৰিষদৰ লগত থকাটো অপজিট ছাইডত। আৰু সকলো মণ্ডপতে গান বজি আছিলে, বক্সৰ মাত, সেইকাৰণে মই প্ৰত্যেকটো মণ্ডপতে মিউজিক বা ভইচ অভাৰ দিবলগীয়া হৈছে, আপোনালোকে বেয়া নাপাব। এইটো ভাল লাগিছে, বহুত ধুনীয়া লাগিছে। হাই ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। আৰু আজি মৰিগাঁৱত গ'লোঁ, আপোনালোকক মৰিগাঁৱৰ পূজা অকণমান দেখাই দিলোঁ। মৰিগাঁৱত দোকান আজি কম হৈছে, আগতে তেনেকুৱা নহয়, এইবাৰ অকণমান মই কম দেখিছোঁ, কিন্তু হয়তো কাইলৈৰ পৰা আহিবও পাৰে। আৰু কাইলৈ যদি ৰাতি যোৱা হয় আপোনালোকক দেখাম, পূজা চাই ৰাতিয়ে ভাল লাগে। যদি কাইলৈ যোৱা হয় আপোনালোকক নিশ্চয় দেখাম মৰিগাঁও পূজা। আৰু ভিডিঅ'টো আজি কেনেকুৱা লাগিল জনাব নাপাহৰিব। আৰু গণেশ বাবাক লগ পালোঁ, পইচা দিলোঁ, মোৰ বহুত ভয় লাগে, আজি হাতেৰে অকণমান চুলোঁ, ফাৰ্ষ্ট টাইম চুইছোঁ, ভয় লাগে। আৰু ভিডিঅ'টো কেনেকুৱা লাগিল জনাব নাপাহৰিব। আজি যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আৰু শেষত আকৌ এবাৰ শাৰদীয় দুৰ্গা পূজাৰ শুভকামনা আপোনালোকৰ কাৰণে যাচিলোঁ। আৰু সুস্বাস্থ্য কামনা কৰি আজিলৈ বাই বাই।